हेलो फ्रेंड्स नमस्कार मैं सीमा सीमासिके आसाम चेनेल नतुन भिडिओ स्वागतम जानाइছো माने আজি সৰু সৰু মাছ কিছু মানুহজনে পৰহুলাৰ পৰা কিনি আনিছিলে আৰু এটা দেখিছে ধুনীয়াকৈ বাছি কুচি ৰেডি কৰি ধুনীয়াকৈ মিহিমিকৈ পিয়াজ কাটি নিমখ হালধি সানি এনেকৈ মেৰিনেট কৰি থৈ দিলোঁ আজি ভাবিছোঁ কি মাছ কিজনী মচমচীয়াকৈ ভাজিম আৰু সকলোৱে জানে মাছৰ ৰেচিপি মাছ সৰু মাছ কেনেকৈ ভাজে জানে আৰু মই মানে কি হ'ল কণ্টেণ্ট বিচাৰি পোৱা নাই যিহেতু আজি মই এনেকৈ মাছ ফ্ৰাই কৰা ভিডিঅ' এটাকে দি দিওঁ আৰু এনেকৈ বুলি আৰু ইয়াত দেখিছে মোক কলীয়া কেৰাহীজনী গৰম হ'বলৈ দিয়াৰ পিছতে মই তেলখিনি দি দিলোঁ ধুনীয়াকৈ সৰহকৈ মিঠাতেল দিছোঁ মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে মই মাছকেইজনী সৰু সৰু মাছখিনি দি দিছোঁ এনেদৰে মানে পুৰা ধুনীয়াকৈ সৰহকৈ পিঁয়াজ দি মানে সৰু সৰু মাছ ফ্ৰাই কৰি খাই বহুতেই ভাল লাগে নহয় জানো আপোনালোকেও নিশ্চয় ভাল পাই খাই ময়ো ভাল পাওঁ আৰু এইখিনিতে এটা কথা কওঁ আপোনালোকে যদি নতুন কোনোবাই মোৰ চেনেলটো চাই আছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই যায় আৰু যিবিলাকে ছাবস্ক্ৰাইব কৰি থৈছে তেখেতসকলক বহুত বহুত ধন্যবাদ আৰু আগলৈকো যেনেকৈ এনেদৰে ছাপোৰ্ট কৰি যায় তাৰ বাবে আশা কৰিলোঁ এতিয়া অলপ জুইটো কমাই পেলাই মই এনেকৈ লাহে লাহে ভাজি থাকিম আৰু লুটিয়াই থাকিম ইয়াত দেখিছে এবাৰ লুটিয়াই দিলোঁ আৰু আকৌ এবাৰ লুটিয়াই দিম আৰু ধুনীয়াকৈ এনেদৰে লাহে লাহে ভাজি থাকিম মাছখিনি যাতে আৰু বেছিকৈ লৰাই থাকিলেও ভাগি যাব যিহেতু বেছিকৈ লৰাই নাথাকোঁ আৰু এনেদৰে ধুনীয়াকৈ একদম মচমচীয়া হোৱালৈ ভাজি থাকিম আৰু অৱশেষত মোৰ মচমচীয়া একদম ধুনীয়াকৈ পিঁয়াজ দি ভজা সৰু সৰু মাছৰ ভাজি ৰেডি হৈ গ'লে খাব পৰাকৈ দেখিছে কিমান ধুনীয়াকৈ মানে ফ্ৰাই হৈ গৈছে ধুনীয়া দেখিলে মানে খাওঁ খাওঁ লাগি গৈছে নহয় জানো আৰু আজিলৈ ভিডিঅ'টো ইমানেই আৰু নতুন এটা ভিডিঅ'লৈ আহি আছোঁ আজিলৈ ইমানেই গাইজ বাই বাই